তোমালোকে ভাবি আছা যে আজি ৰাতিপুৱা মই ইমান সোনকালে কেনেকৈ উঠিলোঁ, কাৰণ আগৰ ব্লগটোক কৈছিলোঁ যে মই ইমান সোনকালে নুঠো, কিন্তু যেনে তেনে কৰি মই 7:30 বজাত উঠি গ'লোঁ ৰাইজ। এইজনী ময়ে হয়নে? মোৰ বিশ্বাস হোৱা নাই। ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিলোঁ, গাটো অলপমান চাফা কৰিলোঁ, কলেজলৈ ওলালোঁ আৰু মায়ে দিলে জলপান, কাৰণ পেটটো ভৰি থাকিব লাগিব এক্সামৰ কথা পিছত। তাৰপিছত কলেজলৈ ওলালোঁ, চুলি তুলি ঠিক কৰি মই ৰেডি। বাছ এটাই ভাবি আছোঁ যে হে ভগৱান মোক পাছ কৰাই দিবা। প্ৰথম এক্সামটো এটেণ্ড কৰোঁতে প্ৰশ্নকেইটা মোলৈ চাই ৰখি মোক কৈছে তুমি মোক চিনি পাইছানে? মই বুলি মুখখন বেকেটা কৰি লৈ গোটেইকেইটা লিখি থৈ আহিছোঁ বাপেকে। চোকা বুলি ভাবিছে নেকি? কি লিখিছোঁ মই নিজে গম নাপাওঁ ৰাইজ। তাৰপিছতে আমাৰ ওচৰত অকণমান সময় আছিল আৰু সেইকণ সময়ত ঘুগুনি খালোগৈ। আৰু ছেকেণ্ড এক্সামটো দিবলৈ যাওঁতে মোৰ দিমাগটো অফিচিয়েলি কাম কৰা বন্ধ কৰি দিছিলে। সেইকাৰণে মই যেনে তেনে ঘৰলৈ আহিলোঁ। হাতত মই দৰৱটো লগাই ল'লোঁ। তাৰপিছত ভাত পানী খাই লৈ মেলি অকণমান স্কিন কেয়াৰ কৰিলোঁ, কাৰণ মই মুখত একোৱে নলগাওঁ ৰাইজ। তাৰপিছত মোৰ কাপোৰকেইটা ঠিক কৰিলোঁ। বাকী মই তোমাৰ পৰি আকৌ লগ পাম আন এটা মিনি ব্লগত। বাই।